Hi guys, welcome to my channel Extra Blog. আজি মানে আমি বেকাৰ ফুৰিব আহিলোঁ আৰু বেকাৰ বলক আপোনালোককো আজি আমি একা বেকা ৰাস্তাৰ মাজেৰে বেকাৰ ফুৰাই লৈ ফুৰোঁ। আমাৰ শ্বিলং বৰ্তমান আপোনালোকে চাই লওক শ্বিলঙৰ একা বেকা ৰাস্তা এইবোৰ আপোনালোকৰ টুৰিষ্ট বহি আছে। আমি বৰ্তমান শূন্যত যাই আছোঁ, শূন্যত। আৰু এইবোৰ টুৰিষ্ট চাই লওক মণিপুৰ বহুত দূৰ দূৰণিৰ পৰা আহিছে এইবিলাক। ৰখোতে লওক ৰখোতে বহি দিয়ক, বহি দি কিনে অলপ কথা পাতিম। ইয়াতে আমি গাড়ীখন অলপ ষ্টপ কৰি দিয়া হ'ব, কাৰণ আমি এতিয়া দুই এখানমান আমি সুন্দৰ পৰিৱেশ দেখাম তই। বেকাৰ ফুৰিব আহি কেনে লাগছে? একদম মজা ধুনীয়া। আমি মানে সাধাৰণতে মোৰ এটা চাৰ্ট চিলাব আহিছিলোঁ। চাৰ্ট চিলাব আহিলোঁ মানে ঠিকে আছে, চাৰ্ট চিলা হ'ব। কি ক'লাক আধা ঘণ্টা লাগিব বোলে। ইয়াতে এটা পুখুৰী আছে, ঠিক চাই লওক। আধা ঘণ্টা আমি এতিয়া কি কৰিম সেই কথা ভাবি মই ভাবিলোঁ মইচোন ব্লগাৰ মানুহ, সেইকাৰণে এটা ব্লগে বনাই লৈ যাওঁ। পুখুৰীটো দেখাই দিয়ক। এতিয়া এখন মোকল এখন কি জেগা এনেই নাম হ'ব, শ্বিলঙত থকা বুলি নকওঁ, মিছা কথা কওঁ হ'ব। এইটো মোকল পথাৰ মাজত আছে। ৰাস্তাৰ পৰা চাই লওকচোন আপোনালোকে, ৰাস্তাৰ চাই লওক, একা বেকা ৰাস্তা। পুখুৰীটো চাই লওক। ইয়াত এয়া চাওক, ইয়াত বিভিন্ন ধৰণৰ মাছ পাব, যেনে চেং, পুঠি। খলিহনা বুলি নকবি, খলিহনা বুলি ক'লে বহুতে বুজি নাপায়। দৰিকণা বহুত আছে ইয়াতে। এয়া দৌৰাবলৈ দৌৰি আছে। আমি এনেকৈ গাড়ীত ফুৰিব আহিছোঁ। যদি আমি দৌৰিলোঁ হয়, দৌৰি আহিলোঁ কিজানি আমাৰ অলপ বডিটোৰ কাৰণে আমাৰ কিছু কি বুলি কয়, কি হ'ব লাভ হয়, কি লাভ লাভ হয় এইটো কৈ দি। কি হ'ল যদি আমি দৌৰি আহিলোঁ এখানি বেমাৰ আজাৰৰ পৰা আমাৰ বহুত ইমান দূৰত যাই কিনে বেমাৰ আজাৰৰ কথা কৈছে, আকৌ শুনাই নাপাওঁ। এটা শ'ল মাছ দেখা হৈছে। শ'ল মাছটো ক'ত গুচি গ'ল না, ইমান সময় নাথাকে। শ'ল মাছ ইমান সময় নাথাকে, এইটো সকলোৱে জানে। কি দূৰ দূৰণিলৈ কি দেখাম এতিয়া আমি। এয়া চাওক, দূৰ দূৰণিলৈ খেতি পথাৰ। ইয়াৰ উদয়ত আছে দুই এষাৰমান বক্তব্য দিব আজি আপোনালোকৰ সন্মুখত। আপোনালোকে খেতি পথাৰ চাই লওকচোন আগে প্ৰথমতে। আপোনালোকে খেতি পথাৰ চিনি পায়নে বুলি নক'ব আৰু। চিনি পায়, চাই লওক। কি ধুনীয়া ৰাস্তাৰ মাজত খেতি পথাৰ আৰু চাইডত এটা পুখুৰী। আমি বহি আছোঁ ইয়াত। আমি বহি আছোঁ ক'ত? আমি পথাৰৰ মাজত আছোঁ বৰ্তমান বহি। কি ক'ব লগা একোৱেই নাই, চব ঠিকেই। তই ক এতিয়া, ব্লগাৰ মানুহ মানুহক আইডিয়া আহিব লাগে। একচুৱেলি আমি নিউজ ব্লগাৰ মেন। আজি আমি কি বুলি কয়, এতিয়াৰ নাম কি আছিলে, পাহৰি মোৰ নাম বিশেষ বেলেগ একো কাৰণে অহা নাই। বৰ্তমান এনেই আড্ডা মাৰিব আহিছোঁ। জুবিন দাই কৈছে আড্ডাটো মেইন। মই আজি এইটো ভাল কথা মনত পৰিছে। মই আজি মানে ইয়াত অহাৰ আগে মানে মই এইটো ভিডিঅ' চাইছোঁ। জুবিন দাই ক'লে আজিকালি আড্ডা দিব লাগে, আড্ডা দিলে বোলে কিছু এটা জানা হৈছে বুলি কৈছে জুবিন দাই। আড্ডা নোহোৱা গৈছে, আমি আড্ডা দিব আহিলোঁ। অলপ আড্ডাই দি দিওঁ। গতিকে আমি আড্ডা দি আছোঁ আজি বৰ্তমান। আপোনালোকেও আড্ডা দিব, জুবিন দাই আড্ডা দিব দিছে। এনেওতো জুবিনক ফ'ল' কৰে আপোনালোকসকলে, আমিও ফ'ল' কৰোঁ না কি কয়? আড্ডাটো মেইন। এই ঘৰটো চাই লওকচোন, পথাৰৰ মাজত কোনে ঘৰ বান্ধিছে এইটো চাই লওক। কিন্তুৰ পিছত কৈ যাওক। কি কিন্তু? কিয় লওঁ যি ক'লা তাৰ পিছত কৈ যা আৰু। কাটবা নালগে, চব চলি থাকিব। ভিডিঅ' কাটবা নালগে। ব্লগ মানে কি, আমি দিনটো ব্লগ মানে কি বুজায়। আজি ডিম্পুদাৰ মই এটা ভিডিঅ' চাইছোঁ। ভিডিঅ'টোত ডিম্পুদাই কৈছে ব্লগ মানে কি, আমি যি ডেইলি দৈনন্দিন জীৱনটোত আমি যি কাম কৰি থাকোঁ, সেইটো আমি এটা ভিডিঅ' কৰি
সেই যিটো আমি ভিডিঅ' কৰি দেখাটোকে সেইটোৱেইটো ব্লগ এটা দৈনন্দিন বা ব্লগ বুলি ক'লে যে আমি যে বোলে এইটো কৰোঁ যে এইটো কৰি ভিডিঅ' কৰি পঠাই দিওঁ ব্লগ মানে সেনেকুৱা বিশেষ একো তেনেধৰণৰ কথা নাই মোৰ মতে চাগে মানে আমি যি কৰি আছোঁ সেইটোৱে এটা ব্লগ বুলি বনাই দিওঁ দৈনন্দিন জীৱনত যি কৰিছোঁ মই দৰ্শকখিনিতো চাই আমেজ এটা পাব সেইটো বহুতে এনেকৈ ভাবে এতিয়া আমি যিহেতু সৰু সৰু হৈয়ে থাকিম নাই সেইটো কথা আৰু পিছত কৈছোঁ যিহেতু সৰু মানুহেনো দৈনন্দিন জীৱনত কি কৰি থাকে সেইটো কাৰ আহি যায় মই কি কৰি আছোঁ এইটো মোৰ বেলেগে কি চাব হয়নে নহয় এতিয়া যদি জুবিন দাই কি কৰি আছে দৈনন্দিন জীৱনত আজি সেইটো যদি ভিডিঅ' বনাই দিলোঁ হয় সেইটো বহুত চলা হয় বহুত আড্ডা পেদিলোঁ আমি তেতিয়াৰ পৰাই বহুত বকলোঁ আল্টু ফাল্টু কথা এইবাৰ আমি সম্পূৰ্ণ পূৰা আমাৰ ঘৰক লেন যাম আমাৰ অময়াপুৰ চকক লেন যাম চিধাই আমাৰ গাঁওখনো চাই লওঁ একেলগে একা বেকা ৰাস্তাৰ মাজেৰে পাৰ হৈ এটা সময়ত আমি আমাৰ গাঁও পাম কালাগছি আদৰ্শ গাঁও পাম তাৰপিছত পাম অময়াপুৰ চকত আমি হেপী এণ্ডিং কৰিম ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আমি গৈ আমি পাম এতিয়া খন্তেক পিছত আমাৰ লক্ষ্মী মন্দিৰ কালাগছি তেলতেলিগুৰি বাৰৱাৰী শ্ৰী শ্ৰী লক্ষ্মী আৰু মাইনাও মন্দিৰ যিটো আমাৰ লক্ষ্মী পূজা বুলি কওঁ এয়া চাওক লক্ষ্মী মন্দিৰ ইয়াত প্ৰতি বছৰে ডাঙৰকৈ লক্ষ্মী পূজা পতা হয় ইয়াত আপোনালোক চাগে জানেই বহুতে ইয়াৰ বিষয়ে এয়া আমি এতিয়া আহি আছোঁ তেতিয়াৰ পৰা আহি এখন আমাৰ গাঁৱৰে কালাগছিৰে বালিকা মহাবিদ্যালয় নহয় দেই বালিকা স্কুল এখন বালিকা স্কুল বুলি ক'লেতো বুজিয়ে পায় আৰু নকওঁ আৰু আপচিলে পঢ়া স্কুল এইটো নেটকওঁ এইটোৰ বিষয়ে নকওঁ বাৰু এয়া আৰু আগত চাওক এখন হস্পিটেল আমাৰ গাঁৱৰে নামত হস্পিটেল হৈ আছে আৰু কামত সিমান এটা কামত নাই যদিও ডাঙৰকৈ বনাইছে কিন্তু কামত নাই এয়া নামত হস্পিটেল ঠিকে আছে বাৰু হস্পিটেল যিহেতু হস্পিটেলে হয় এতিয়া আৰু আগৰ পিনে চাওঁ আমি আগত যাই কিনে আমি এতিয়া কালাগছি বৰ নামঘৰ পাম বৰ নামঘৰৰ এয়া গেটখন চাই লওক বৰ নামঘৰৰ এয়া কালাগছি আদৰ্শ গাঁও মানে মোৰ গাঁও এইখন এয়া কালাগছি গাঁৱৰ বৰ নামঘৰৰ গেটখন চাই লওক কেনে লাগছে ক'ব সম্পূৰ্ণ বাঁহেৰে বনোৱা হৈছে সম্পূৰ্ণ বাঁহেৰে এয়া মন্দিৰ মানে এয়া নামঘৰ কালাগছি গাঁৱৰ বৰ নামঘৰত প্ৰতি বছৰে শংকৰদেৱৰ ডাঙৰ উৎসৱ পালন হয় এইবাৰ কৰোণাৰ কাৰণে নহ'ল আৰু কিবা এটা প্ৰব্লেম এইটো এটা বাৰু নেক্সট ইয়াৰ হ'ব নিশ্চয় এয়া আহি আমাৰ ঘৰ পাৰ হৈ চিধা আহিলোঁ অময়াপুৰ চকলৈ যাম বাৰু এয়া আৰু কালাগছি গাঁৱৰে দলংখন চাই লওক দলংখন 3 বছৰ হ'ল এতিয়ালৈ কমপ্লিট হোৱা নাই দলংখন আইডিয়া ভাঙামুটা 3বাৰমান বানপানী গ'ল এতিয়াকলেন দলং কমপ্লিট হোৱা নাই এয়া চাওক এয়া ভাইটিসকলে মাছ মাৰি আছে আমি ভাঙামুটা দলঙেৰে পাৰ হৈ আছোঁ ফাঁচি গৈছে দলংখন চাই লওক আৰু বা 3 বছৰৰ বেছি হ'ল এতিয়াকলেন কমপ্লিটে হোৱা নাই এইটো 3টামান বানপানী এখন দলঙেদি ওপৰেদি পাৰ হ'লোঁ এইবাৰ কিমান প্ৰব্লেম বানপানীৰ কাৰণে এয়া দলঙৰ কাষতে এইটো চাই লওক এইটো মন্দিৰে বৈষ্ণৱসকলৰ মন্দিৰ এইটো মন্দিৰ বুলিয়ে কয় চাগে বৈষ্ণৱসকলে জানিব এইটো মন্দিৰ বুলি কয় নে তেওঁলোকে কি বুলি কয় মই ইমান এটা ভালকৈ নাজানো আৰু আগৰ পিনে আমি যাই এবাৰ পাম আমি শিৱৰ এখন থান জয় বাবা ভোলানাথ আহি শিৱৰ থানখন আমি পালোঁ এয়া চাওক শিৱৰ থানখনৰ আগৰ পিনে চাওক ৰাস্তা বেয়া নহয় দেই ৰাস্তা ভালেই কিন্তু এইখিনি দলঙৰ কাৰণে কমপ্লিট হোৱা নাছিল এইপিনে ভালেই আমাৰ গাঁৱৰ গোটেই ৰাস্তা এয়া চাওক আমাৰ দেউতাহঁতেও নাজানে কিজানি কেতিয়া গছডালৰ জন্ম হৈছিল ইয়াত এইখন থান এখন এয়া আহি আৰু মই আমাৰ আপোন মানে স্কুলখন পালোঁ য'ত মই ক খ শিকিছিলোঁ এইখনেই হৈছে মোৰ আপোন স্কুল এই আপোন স্কুলখনতে মই জীৱনৰ প্ৰথম খোজ মেলিছিলোঁ অময়াপুৰ মজলীয়া বিদ্যালয় হিচাপে আমি আহি অময়াপুৰ চক পালোঁ ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰিম দা ইন কৰিম নহয় দেই দা এণ্ড কৰিম ইয়াত আজি আড্ডা পিটা মানুহ নাই ইয়াত এইখন আড্ডা পিটা মানুহ নাই ঠিক আছে বাৰু আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ এটা পাবজি মেনক দেখুৱাই পাবজি প্লেয়াৰ দাউৰি আছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যি কৰিব লাগে জানেইতো কি কৰিব লাগে